নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ স্পৰ্শকাতৰ বিষয় লৈ মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু এই বিষয়টি মোৰ বাবে আগবঢ়াই দিছে মোৰ এজন বন্ধুৱে। তেখেতৰ পত্নী বৰ্তমান গৰ্ভৱতী হৈ আছে আৰু এই সময়ছোৱাত তেওঁ কোনবিলাক জটিলতা দেখা পালে খুবেই সচেতন হ'ব লাগিব এই বিষয়ে তেওঁ মোক এটা প্ৰশ্ন কৰিছিল আৰু মই ভাবিলোঁ এই প্ৰশ্নটো তেখেতক উত্তৰ দিয়াৰ লগতে আপোনালোকৰ লগতো ভাগ বতৰা কৰি লওঁ। কিয়নো আগৰ দিনত এনেকুৱা আছিল যে যিবিলাক জটিলতা আমাৰ মাজলৈ আহে বা এগৰাকী গৰ্ভৱতী সন্মুখলৈ আহে, তেতিয়াহ'লে সেই জটিলতাসমূহৰ বিষয়ে সেই গৰ্ভৱতী মহিলাগৰাকীক জানিবলৈকে দিয়া নহয়, মানে শুনিবলৈকে দিয়া নহয়। ফলত তেওঁ সেই জটিলতাবিলাকৰ সন্মুখীন হ'ব পৰাকৈ সক্ষম নহয়, ফলত তেওঁ বিভিন্ন ধৰণৰ বিপদৰ সন্মুখীন হয়। গতিকে এনেকুৱা ধৰণৰ সমস্যাবিলাক যদি আমি ভাগ বতৰা কৰি লওঁ, তেতিয়াহ'লে মই ভাবোঁ সকলোৱে উপকৃত হ'ব। এতিয়া এই জটিলতাবিলাকৰ বিষয়ে মই আপোনালোকৰ আগত ক'বলৈ বিচাৰিছোঁ। যিহেতু মই এগৰাকী স্বাস্থ্যকৰ্মী আৰু স্বাস্থ্য বিভাগৰ দ্বাৰা আমাক যিবিলাক প্ৰশিক্ষণ দিয়া হয়, সেই প্ৰশিক্ষণৰ দ্বাৰা যিবিলাক কথা জানো মই সেইবিলাকে আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিওঁ। গতিকে ভুল ত্ৰুটি যদি হৈছে তেতিয়াহ'লে সেই ভুলবোৰ শুধৰাই দিব আৰু মোক এনেধৰণে ভিডিঅ' বনাবৰ কাৰণে আপোনালোকে উৎসাহ জনাই যাব। এতিয়া জটিলতাৰ বিষয়ে আহোঁ। আচলতে 9 মাহ 7 দিন যিটো গৰ্ভকাল, সেই গৰ্ভকালত বিভিন্ন ধৰণৰ জটিলতা আমাৰ মাজলৈ আহিব পাৰে। তাৰ ভিতৰতে ৰক্তহীনতা, খজুৱতি, বগা স্ৰাৱ, পেচাব জ্বলা-পোৰা কৰা বা মানে জ্বৰ উঠা, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা, যিমানবিলাক সমস্যা এই সময়ত বমি ভাৱ, এনেকুৱা মানে বহুত কিবা-কিবি সমস্যা আমাৰ সন্মুখলৈ আহে। কিন্তু এইবিলাক হ'ল সৰু সৰু সমস্যা যিবিলাক নেকি হয়েই মানুহৰ। তাৰ ভিতৰত কিন্তু কেইটামান অতিকে বিপদজনক কিছুমান জটিলতা আছে। সেই জটিলতাকেইটাৰ বিষয়েহে আমি ভালকৈ জানিব লাগে। এতিয়া সেই জটিলতাকেইটাৰ বিষয়েহে মই আপোনালোকৰ আগত ভাল ধৰণে কৈছোঁ। যদি আপোনালোকে দেখে যে 9 মাহ 7 দিন যেতিয়া গৰ্ভকাল হৈ থাকে, সেই সময়ছোৱাত যদি এগৰাকী গৰ্ভৱতী মহিলাৰ ৰক্তক্ষৰণ হয়, প্ৰথমটো যদি ৰক্তক্ষৰণ হয় আৰু দ্বিতীয়তে যদি তেওঁ মূৰ ঘূৰাই পৰি যায় বা অস্বাভাৱিক হৈ যায় বা মূৰ্ছা যায়, তেতিয়াও সেইটো এটা অতি বিপদজনক লক্ষণ। তৃতীয়তে যদি গৰ্ভস্থ সন্তানৰ সেই লৰচৰ বা স্থিতিটো হেৰাই যায়, সেইটো এটা হ'ল অতি বিপদজনক লক্ষণ। আৰু চতুৰ্থতে যদি মুখ, মণ্ডল, হাত, ভৰি ইত্যাদিবিলাক ফুলি যায়, তেতিয়াহ'লে সেয়াও হৈছে এক বিপদজনক লক্ষণ। এই লক্ষণকেইটা যদি আপোনালোকে কেনেবাকৈ দেখা পায়, তেনেহ'লে আপোনালোকে অতি সোনকালে অতি জৰুৰীকালীনভাৱে যিবিলাক ওচৰৰ নিকটতম যিবিলাক আপোনালোকৰ চিকিৎসালয় আছে, য'ত স্ত্ৰী ৰোগ বিশেষজ্ঞ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিব। কিন্তু বাকী যিবোৰ সৰু সৰু সমস্যা আছে, এই সমস্যাবোৰ আপোনালোকে কিবা ধৰক ঘৰুৱা সমস্যাৰ লগত চিন্তা কৰি বা পইচা পাতি যোগাৰ কৰি আপুনি 1 ঘণ্টা দেৰিকৈ গৈ হ'লেও ডক্টৰৰ ওচৰলৈ গ'লেও বা এদিন দেৰিকৈ গ'লেও ইমান বিশেষ অপকাৰ নহয়। কিন্তু এই যি চাৰিটা মই আপোনালোকৰ আগতে কৈ গ'লোঁ, সেই চাৰিটা যদি আপোনালোকে সমস্যা দেখা পায়, তেনেহ'লে কিন্তু খুব সোনকালে আপোনালোকে ডক্টৰৰ ওচৰলৈ নিব লাগিব।